আজি পুনৰ আন এটা নতুন ভিডিঅ'লৈ মই তোমালোকৰ মাজলৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'ত ফাৰ্ষ্ট আৰ্ট শিকোঁতে তোমালোকে কি কথা জানিব লাগে বা শিকিবলগীয়া থাকে তাৰ ওপৰত মই আলোচনা কৰিম আৰু তোমালোকে জানিবলৈ এতিয়া চাই যোৱা ভিডিঅ'টো সম্পূৰ্ণ। এতিয়া চোৱা, তোমালোকৰ ফাৰ্ষ্ট কাম হ'ব লাইন ড্ৰ। তোমালোকে যিমানে লাইন ড্ৰ কৰিব প্ৰেক্টিচ কৰিবা সিমানে তোমালোকৰ হাতৰ বেলেঞ্চটো থাকিব আৰু যিকোনো এখন ছবি আঁকোতে তোমালোকৰ হাতৰ বেলেঞ্চটো খুব প্ৰয়োজন। তো যেতিয়া তোমালোকে লাইন প্ৰেক্টিচ কৰিবা তেতিয়াহে তোমালোকৰ হাতৰ বেলেঞ্চটো থাকিব। তো তাৰ কাৰণে লাইন প্ৰেক্টিচ কৰা, যিমানে প্ৰেক্টিচ কৰিবা তোমালোকৰ সিমানে ভাল। আৰু অকণমান ফাৰ্ষ্টতে তেৰা হ'ব পাৰে লাইনবোৰ, একো কথা নাই। তোমালোকে যেতিয়া প্ৰেক্টিচ কৰিবা তোমালোকৰ পিছলৈ চিধা হৈ যাব লাইনবোৰ। তো প্ৰেক্টিচ কৰি থাকা তোমালোকে যিমান পাৰা। এতিয়া চোৱা, তোমালোকে কি কৰিবা, যেতিয়া তোমালোকে লাইন এডাল টানা তোমালোকে পেঞ্চিলডালৰ ওপৰত নধৰিবা আৰু হাতখন ওপৰেৰে নেনিবা। ঠিক এইদৰে তোমালোকে নেনিবা, তেতিয়া অকণমান তেৰা হ'ব পাৰে তোমালোকৰ। তো কি কৰিবা, পেঞ্চিলডালৰ গৰত ধৰিবা আৰু হাতখনো লগত লৈ যাবা চিধাকৈ। তো তেতিয়া তোমালোকৰ লাইনটোও চিধা হ'ব। তো প্ৰেক্টিচ কৰিবা তোমালোকে, লাইন যিমানে চিধা কৰিব পাৰা তোমালোকৰে ভাল। তো প্ৰেক্টিচ কৰি যোৱা। আৰু তোমালোকৰ এতিয়া ছেকেণ্ড কাম হ'ল চাৰ্কুল প্ৰেক্টিচ। তোমালোকে যিমান চাৰ্কুল প্ৰেক্টিচ কৰিব পাৰা সিমানে প্ৰেক্টিচ কৰা, কাৰণ যিকোনো এখন ছবি আঁকোতে বেছি ব্যৱহাৰ হোৱা বস্তুটোৱে হ'ল চাৰ্কুল। তো চাৰ্কুল তোমালোকে প্ৰেক্টিচ কৰি যোৱা, যিমান পাৰে সিমানে চাৰ্কুল প্ৰেক্টিচ কৰা। আৰু প্ৰথমতে তোমালোকৰ চাৰ্কুল কৰোঁতে অকণমান তেৰা হ'ব পাৰে, একো কথা নাই। তোমালোকে এইবোৰ বাদ দিয়া, তেৰা হওক, তোমালোকে বাছ প্ৰেক্টিচ কৰিব লাগে, প্ৰেক্টিচ কৰি যোৱা। চাৰ্কুল এটা তেতিয়াহে পাৰফেক্ট হ'ব যেতিয়া তুমি প্ৰেক্টিচ কৰিবা। তো যিমান পাৰে তোমালোকে প্ৰেক্টিচ কৰি যোৱা। আৰু তোমালোকে ইয়াত এটা ভুল নকৰিবা, যেতিয়া তুমি চাৰ্কুল প্ৰেক্টিচ কৰি থাকা আঁকিব, তো তেতিয়া এইটো ভুল কেতিয়াও নকৰিবা। তোমালোকে এনেকৈ এবাৰ লাইন এডাল টানি কিনে তোমালোকে কেতিয়াও চাৰ্কুল নকৰিবা। তেতিয়া কি হয়, তোমালোকৰ এই মাজৰ গেপবোৰ ৰৈ যায়। তো তোমালোকে এবাৰতে চাৰ্কুল প্ৰেক্টিচ কৰা, এবাৰতে কৰিব চাবা, যিমান পাৰি তোমালোকে ঘূৰণীয়া কৰিব চাবা। তো যেতিয়াই তোমালোকে প্ৰেক্টিচ কৰিবা তেতিয়াই তোমালোকৰ এবাৰতে ঘূৰণীয়া হ'ব। তো যিমান পাৰা তোমালোকে প্ৰেক্টিচ কৰি যোৱা, আৰু সৰু হওক ডাঙৰ হওক তোমালোকে প্ৰেক্টিচ কৰি থাকা। যিমান ডাঙৰ পাৰি কৰা, যিমান সৰুকৈ চাৰ্কুল কৰিব পাৰা তোমালোকে কৰা। তো প্ৰেক্টিচ কৰা ফাৰ্ষ্ট। এতিয়া তোমালোকৰ লাইন আৰু চাৰ্কুল ড্ৰ কৰাৰ পিছত কেইটামান জ্যামিতিকেল চিহ্ন জনাটো প্ৰয়োজন, কাৰণ এই চিহ্নকেইটাৰ সহায়তে তোমালোকে পিছলৈ যিকোনো এখন ছবি অতি সহজভাৱে তোমালোকে আঁকিব পাৰিবা। তো হিউমেন ফিগাৰ হওক, এনিমেল ফিগাৰ হওক, যিকোনো ছবি এটা হওক তোমালোকে একেবাৰে ইজিকৈ আঁকিব পাৰিবা। এতিয়া ফাৰ্ষ্ট ইয়াত এটা মই স্কুৱেৰ আঁকিম, আৰু স্কুৱেৰটো আগতেও ইয়াত লাইনৰ প্ৰয়োজন হৈছে। তো তাৰ কাৰণে তোমালোকক লাইন ড্ৰ কৰিব কৈছোঁ, যিমান পাৰা তোমালোকে লাইন প্ৰেক্টিচ কৰা। আৰু এইটো ট্ৰাইংগল, আৰু এইটো চাৰ্কুল। আৰু বেছিভাগ ছবি আঁকোতে তোমালোকৰ চাৰ্কুল ব্যৱহাৰ হয়, তো তাৰ কাৰণে তোমালোকক চাৰ্কুল প্ৰেক্টিচ কৰিব কৈছোঁ বেছিকৈ। এইটো ৰেক্টেংগুল হয়, আৰু তোমালোকে এইকেইটা চিহ্ন ড্ৰ কৰি থাকিবা যিমান পাৰা, আৰু পিছলৈ এইকেইটা চিহ্নৰ ব্যৱহাৰে তোমালোকক বেছিকৈ লাগিব। তো তাৰ কাৰণে তোমালোকে যিমান পাৰা ড্ৰ কৰিবা। আৰু এতিয়া ইয়াত কালাৰ কৰিম, আৰু কালাৰটো কিদৰে কৰিব লাগে বা কিদৰে কৰিব নালাগে তাৰ ওপৰত ক'ম, তোমালোকে চাই যোৱা। এতিয়া ফাৰ্ষ্ট মই ইয়াত ৰেড কালাৰটো কৰিম, আৰু ৰেড কালাৰটো কিদৰে কৰিব লাগে বা নালাগে তোমালোকে চোৱা। আৰু ইয়াত মই যিদৰে কৰিছোঁ তেৰাকৈ, বা একবাৰ এফালৰ পৰা কৰিছোঁ একবাৰ সিফালৰ পৰা কৰিছোঁ, বা বাহিৰ ওলাই গৈছে কালাৰ, তো এনেকৈ কেতিয়াও কালাৰ নকৰিবা। এইটো একেবাৰে ৰং হয়, তো এইদৰে কালাৰ কেতিয়াও নকৰিবা। আৰু এইটোত মই কালাৰটো দেখাই দিছোঁ কিদৰে কৰিব লাগে। এতিয়া ইয়াৰ ছাইডৰ পিনে মই ফাৰ্ষ্ট কালাৰটো কৰি লৈছোঁ, যাতে কালাৰসমূহ বাহিৰত ওলাই নাযায়। তো তাৰপিছত তোমালোকে কালাৰটো এফালৰ পৰা কালাৰ কৰি যাবা, ঠিক মই কৰা ধৰণে। আৰু প্ৰথমতে যেনেকৈ মই তেৰাকৈ কৰিছিলোঁ, বা এবাৰ এফালৰ পৰা এবাৰ সিফালৰ পৰা, তো ঠিক সেইদৰে কালাৰ নকৰিবা, সেইটো একেবাৰে ৰং হয়। আৰু তোমালোকে এইটোত মই যিদৰে কালাৰ কৰিছোঁ ঠিক সেইদৰে তোমালোকে কালাৰসমূহ কৰিবা। আৰু এতিয়া মোৰ কালাৰ কৰা হৈ গ'ল এইটো, আৰু তোমালোকে ঠিক এইটোৰ দৰে কালাৰ কৰিবা, এইটো ৰাইট হয়, আৰু এইটো একেবাৰে ৰং, এইদৰে কালাৰ কেতিয়াও নকৰিবা। আৰু ট্ৰাইংগলটোত মই যিদৰে কালাৰ কৰিছিলোঁ ঠিক একেদৰে চাৰ্কুলটোতো মই কালাৰ কৰিম।
ইয়াতো মই ঠিক একেদৰে কালাৰটো কৰিম, তাত মই যিদৰে কৰিছিলোঁ। আৰু তোমালোকক আকৌ কৈছোঁ, তোমালোকক মই যি প্ৰেক্টিছ কৰিব কৈছোঁ এই ভিডিঅ'টোত তোমালোকে প্ৰেক্টিছ কৰিবা। আৰু যেতিয়ালৈ তোমালোকৰ পাৰফেক্ট এডাল লাইন বা চাৰ্কুল এটা বনাব নোৱাৰা তেতিয়ালৈ তোমালোকে প্ৰেক্টিছ কৰি থাকিবা। কাৰণ যিকোনো এখন ছবি আঁকোতে তোমালোকক এইবোৰৰ ব্যৱহাৰ লাগিব। তো এইবোৰ তোমালোকে প্ৰেক্টিছ কৰা, যিমান প্ৰেক্টিছ কৰিবা তোমালোকৰে ভাল। আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।